এতিয়া আমাৰ সন্ধ্যাৰ প্ৰাৰ্থনা কৰিব লোৱা হৈছে বাবাক আৰু সকলোকে লাইভ যোগে বাবাক দেখাব খুজিছোঁ। পুৱা 9টা বজাত মন্দিৰত সোমোৱা, তাৰপিছত 9টা নহয় 9:30মান বজাত মই আজি আহিছোঁ। সেই 9:30 বজাৰ পৰা 6:25লৈকে বাবাৰ নিৰ্মালী প্ৰদান কৰা হ'ল সকলো ভক্তক। 12মান বজাৰ পৰা মই বহিছোঁ কিজানি, কাৰণ বাবাক সজাই মেলি ইয়াৰ পৰা ওলাই যাওঁতে যথেষ্ট সময় লাগে। তাৰপৰা 9:25লৈকে বাবাৰ কৰ্ম কৰি এতিয়া সন্ধ্যাৰ প্ৰাৰ্থনা গাবৰ বাবে মন্দিৰত সোমাইছোঁ আৰু সকলো ভক্তই আমাৰ লগতে একেলগে বাবাৰ প্ৰাৰ্থনা ভাগ ঘৰতে গাব পাৰিব। সেইবাবেই লাইভ যোগে আপোনালোক সকলোকে বাবাক দেখুৱাইছোঁ। ধন্যবাদ। ৰাজহুৱা চাকি জ্বলি আছে, ভক্তই সেৱাও ল'ব পাৰিব যদি আজিৰ দিনত কেনেবাকৈ নোৱাৰিলে।
4 বজাৰ ভিতৰত যিসকল ভক্ত মন্দিৰৰ ভিতৰত সোমাই আছিলে তেওঁলোকৰ সম্পূৰ্ণ কাম কৰাৰ পিছত আমাৰ মন্দিৰ বন্ধ কৰা হৈছে। নিৰ্মালী স্থানত আমাৰ 2:30 বজাত বন্ধ কৰা হৈছিলে, কিন্তু তেতিয়াৰ পৰা কৈছোঁ 6:25লৈকে নিৰ্মালী প্ৰদান কৰা হৈছে। তাৰপিছত আহি এয়া প্ৰাৰ্থনা আৰু আপোনালোকক সকলোকে দেখালোঁ। আৰু আজি মন্দিৰত সাংঘাতিক ভিৰ, আজি অত্যাধিক, আজি ইমান বছৰে মানে ধৰক আমাৰ 6-7 মাহমানৰ পৰাই মানুহ বেছি হৈছে, যোৱা শাওনৰ পৰা। আজিৰ দিনটোত আমাৰ আটাইতকৈ বেছি ভক্ত আজিৰ দিনটোত। সেয়া কেলে হৈছে মই বিশেষ নকওঁ, আপোনালোক সকলোৱে নিশ্চয় জানে। আজি সাংঘাতিক ধৰণে ভক্ত, মুঠতে আজি মন্দিৰত নধৰা অৱস্থা। আৰু সেইবাবেই আমাৰ আজি পলম হ'ল। অথচ আমাৰ শৰাই দিও আমি বন্ধ কৰি দিলোঁ, ভক্তই বাহিৰৰ পৰা অনা শৰাই, কাৰণ তেতিয়াও আমাৰ বহুত গেডাৰিং হৈ যায়। সেইখিনি বন্ধ কৰাৰ পিছতো আমাৰ মন্দিৰত আজি ৰ'বলৈ ঠাই নোহোৱা অৱস্থা। গতিকে ভক্তবৃন্দ, আপোনালোক সকলোৰে মনৰ কামনা সিদ্ধি হওক। এই ধৰণেই অনলাইন যোগে মনৰ পৰা আপোনালোকে বাবাক সেৱা লওক। আপোনালোকৰ প্ৰাৰ্থনাসমূহ বাবাই শুনক, আশীষ প্ৰদান কৰক। সময় সুবিধা যেতিয়া মিলিব তেতিয়া এদিন আহি বাবাক দৰ্শন কৰি যাবহি। ধন্যবাদ।